এই পাঁচটা মহাপাপ কৰাসকলে নৰকৰ যন্ত্ৰণা ভোগ কৰে। গৰুড় পুৰাণক হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ শাস্ত্ৰ হিচাপে গণ্য কৰা হৈছে, যিটো 18টা মহাপুৰাণৰ ভিতৰত অন্যতম। গৰুড় পুৰাণত মুঠ 271টা অধ্যায় আৰু 18,000 শ্লোক আছে। এইখন হিন্দু ধৰ্ম আৰু বৈষ্ণৱ পন্থাৰ সৈতে জড়িত এনে এখন গ্ৰন্থ, য'ত জন্মৰ পৰা মৃত্যুৰ পিছত আৰু মৃত্যুৰ পিছত হোৱা ঘটনাৰ বিষয়ে নিজেই নাৰায়ণে বিতংভাৱে বৰ্ণনা কৰিছে। গৰুড় পুৰাণত স্বৰ্গ আৰু নৰকৰ বিষয়ে উল্লেখ আছে। গৰুড় পুৰাণৰ উদ্দেশ্য হৈছে মানুহক ধৰ্মৰ পথ অনুসৰণ আৰু সৎকৰ্ম কৰিবলৈ অনুপ্ৰাণিত কৰা। সেইবাবে গৰুড় পুৰাণত কোৱা কথাবোৰ অনুসৰণ কৰা ব্যক্তিজনে তেওঁৰ জীৱন সফল হৈ উঠে আৰু এনে লোকে মৃত্যুৰ পিছত শ্ৰী হৰি বিষ্ণুৰ চৰণত স্থান পায়। গৰুড় পুৰাণত এজন ব্যক্তিয়ে কৰা কৰ্মৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। কোৱা হৈছে যে যিসকলে ভাল কাম কৰে তেওঁলোকে মৃত্যুৰ পিছত মোক্ষ লাভ কৰে, আনহাতে বেয়া কাম কৰাসকলে নৰকত স্থান পায়। কিন্তু এনে কিছুমান কামৰ বিষয়ে কোৱা হৈছে যিবোৰক মহাপাপৰ শ্ৰেণীত ৰখা হৈছে। এইবোৰ কাম কৰা মানুহৰ আত্মাই মৃত্যুৰ পিছত নৰকত স্থান পায় আৰু লগতে বহু ধৰণৰ অত্যাচাৰ ভোগ কৰিবলগীয়া হয়। আজি আমাৰ ভিডিঅ'টোৰ জৰিয়তে এনেধৰণৰ কি কাম কৰিলে নৰকত বিভিন্ন ধৰণৰ অত্যাচাৰ ভোগ কৰিব পাৰে জানোচোন আহক। এই 5টা কাম কেতিয়াও নকৰিব। 1 নম্বৰ, গৰুড় পুৰাণৰ মতে ভ্ৰূণ, নৱজাতক আৰু গৰ্ভৱতী মহিলাক হত্যা কৰাটো এটা ডাঙৰ পাপ বুলি গণ্য কৰা হয়। এনে ব্যক্তিক মৃত্যুৰ পিছত নৰকলৈ পঠিওৱা হয় আৰু ইয়াত তেওঁ বহু ধৰণৰ অত্যাচাৰ ভোগ কৰিবলগীয়া হয়। 2 নম্বৰ, এনে মানুহ যিয়ে নাৰীক অপমান কৰে, হাৰাশাস্তি কৰে, তাইৰ লগত বেয়া আচৰণ কৰে বা তাইক ঠাট্টা কৰে, মৃত্যুৰ পিছত দুৰ্দশাৰ সন্মুখীন হয় আৰু নৰকত কঠোৰ শাস্তি সন্মুখীন হ'বলগীয়া হয়। 3 নম্বৰ, বন্ধু বা অচিনাকি নাৰীৰ ওপৰত বেয়া দৃষ্টি নিক্ষেপ কৰা, শোষণ কৰা, অপব্যৱহাৰ কৰা আদি লোককো মহাপাপী বুলি গণ্য কৰা হৈছে। এনে লোকক মৃত্যুৰ পিছত কঠোৰ শাস্তি দিয়া হয়। 3 নম্বৰ, যিসকলে মন্দিৰৰ নিয়ম, ধৰ্মীয় গ্ৰন্থ, উপাসনাক ঠাট্টা কৰে তেওঁলোকক মহাপাপী বুলিও কোৱা হয়। এনে মানুহৰ জীৱন ধ্বংস হৈ যায় আৰু মৃত্যুৰ পিছতো তেওঁলোকে বহু ধৰণৰ দুখ কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। 5 নম্বৰতে হৈছে বৃদ্ধ, অসহায়, দুৰ্বল আৰু আত্মজনক অত্যাচাৰ কৰা আৰু শোষণ কৰা সকলৰ ওপৰত ঈশ্বৰ কেতিয়াও সন্তুষ্ট নহয়। তাৰপিছত এই লোকসকলে যিমানেই দান বৰঙণি নকৰক কিয়, পূজা নকৰক কিয় বা ৰোজা নকৰক কিয়, এনে লোকে মৃত্যুৰ পিছত নিজৰ ভাল কামৰ হিচাপ দিবলগীয়া হয়। পিছত তেওঁলোকে নৰকত গৈ বহুতো শাস্তি দুৰ্দশা ভোগ কৰে। গতিকে আজি আমাৰ ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা জানি আপোনালোকে কেনে পালে আপোনালোকৰ মন্তব্য কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।